হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। আজি আকৌ আমি আহিছোঁ ৰাসৰ কালেকশ্যন কৰিবলৈ। অহাকাইলৈ ৰাস, গতিকে আজি হৈছে লাষ্ট দিন কালেকশ্যনৰ। আজি লগত মৰমকো লৈ আহিলোঁ। এইফালে মৰমৰ লগৰীয়া বহুত আছে ইয়াত। এইজন হৈছে আমাৰ ভকত বৰা, এয়া হৈছে আমাৰ মৰম বৰা। তাৰপিছত এইফালে এইগৰাকী ৰূপা বৰা, এইজনৰ নাম আকৌ অলপ বেলেগ ধৰণৰ, ভুচু বৰা। এইফালে দেখিছেনে টিকলিজনীয়ে কি কৰি আছে, ইমান যে দুষ্ট। এইফালে আমি আকৌ ৰাসৰ কালেকশ্যন কৰি মেলি লৈ সন্ধিয়ালৈ আকৌ জেঠাই ঘৰত আহিলোঁ ন খাবলৈ। জেঠাইহঁতৰ ন খোৱা পাতিছিল। আপোনালোকৰ সেইফালে বাৰু ন খোৱা হ'লনে নাই জনাবচোন। তাৰপিছত এইফালে মাংস মাটি দাইল বনাই আছে মায়ে ধুনীয়াকৈ। এয়া মাংসও হ'লেই আৰু বাৰু আমি ধুনীয়াকৈ খাই কৰি লওঁ। আৰু আজিলৈ আহিছোঁ, লগ পাম আকৌ নেক্সট এটা মিনি ভ্লগৰ সৈতে। তেতিয়ালৈকে বাই বাই।